সক্ষম হৈছোঁ ইয়াৰ কাৰণে আমি সকলোৱে আনন্দিত হৈছোঁ আৰু এই পুথিভঁৰালখন আমাৰ প্ৰাক্তন বড়ো সাহিত্য সভাৰ সভাপতি ৰামদাস বসুমতাৰীৰ নামত সেইটো নামাকৰণ কৰা হৈছে আৰু তেখেতৰ এটা প্ৰতিমূৰ্তি ইয়াতে স্থাপন কৰা হ'ব। আজিৰ সময়ত আমাৰ সমাজক সবচে প্ৰয়োজনটোৱে হৈছে জ্ঞান। টকা পইচা আমাক লাগে জীয়াই থকাৰ কাৰণে, হাৱা পানী যিমান লাগে আমাক, ইয়াৰ লগতে সমানে আমাক শিক্ষা আৰু জ্ঞানৰ এতিয়া আমাৰ প্ৰয়োজন আছে। তো সেই শিক্ষা আৰু জ্ঞানটো আহৰণ কৰিবৰ কাৰণে আমি সকলোৱে অধ্যয়ন কৰিব লাগিব আৰু সেই অধ্যয়নৰ কাৰণে আমাৰ গ্ৰাম্য অঞ্চলত বহুখিনি সুবিধা নাই। গতিকে এই লাইব্ৰেৰীখন হৈ যোৱাৰ পিছত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী, এইসকলৰ শিক্ষকসকল, এই অঞ্চলৰ বিভিন্ন যুৱক যুৱতীসকল যি শ্ৰেণীয়ে নেকি সদায় মানে ষ্টাডি কৰি ভাল পায়, অধ্যয়ন কৰি ভাল পায়, তেখেতসকলৰ কাৰণে এটা ভাল সুবিধা ইয়াত পাইছে। ইয়াৰ কাৰণে আজি আমাৰ কাৰণে শুভ দিন বুলি মই কৈছোঁ। এই পুথিভঁৰালখন ফিজিকেল লাইব্ৰেৰী কিতাপ পত্ৰ ৰখাৰ লগতে লাইব্ৰেৰী হিচাপেও গঢ় দিয়া হ'ব, যাতে এই অঞ্চলৰ পৰা কোনোবা UPSC APSC এক্সাম দিবলৈ ওলায়, কোনোবা ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ এক্সাম দিবলৈ ওলায়, সকলো ধৰণৰ ছাত্ৰ ছাত্ৰী যুৱ যুৱতীসকলে নিজৰ সুবিধাবিলাক পাব পৰাকৈ এই লাইব্ৰেৰীখন ডেভেলপ কৰা হ'ব আৰু এইখন আমাৰ বাক্সা জিলাৰ ভিতৰত এটা যিটো জ্ঞানৰ মূল চেণ্টাৰ হিচাপে এইটো গঢ় দিয়া হ'ব, নিশ্চয় লোৱা হ'ব। সেইকাৰণে আমি কৈছোঁ কি এই লাইব্ৰেৰীখনৰ লগত আমাৰ যিমানখিনি ইয়াৰ কলেজ আছে, হাইস্কুল আছে, ইয়াৰ প্ৰিন্সিপালসকল, শিক্ষাগুৰুসকল জড়িত কৰিব লাগে। ইয়াৰ লগতে আমাৰ DO BO সকলো ইয়াত জড়িত হ'ব লাগে আৰু ইয়াৰ লগতে বিভিন্ন ছাত্ৰ সংগঠন আছে, তেখেতসকলৰ জড়িত হ'ব লাগে। যে এতিয়া কি হৈছে, অধ্যয়ন কমি যোৱাৰ লগে লগে আমাৰ মানুহবিলাকৰ মাজত কিছুমান মানে আজি পৰিৱেশ সৃষ্টি হৈছে, যি পৰিৱেশবিলাক নৰ্মেলি অধ্যয়ন কৰা ব্যক্তিবিলাকৰ কাৰণে নহয়। আজি সেই সুবিধাবিলাক খেল ধেমালিৰ সুবিধা নোহোৱাৰ কাৰণে, অধ্যয়ন কৰাৰ সুবিধা নোহোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে আজি বহুত সময়ত ফেচবুক বা তেনেকুৱা মানে বেছিভাগ মানে ছ'চিয়েল মিডিয়াত বিজি হৈ আছে। আৰু যিটো নেকি ছ'চিয়েল মিডিয়াত বিজি হোৱাটো বেয়া কথা নহয়, কিন্তু যিমানখিনি ভাল হ'ব লাগে তাতকৈ হয়তো বুজি নোপোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে বেছিভাগ মানে আননেচেচাৰী মানে চাটিং ইয়াতহে ব্যস্ত হৈ আছে। তো তাৰে পৰা লাহেকৈ তেখেতসকলক ডাইভাৰ্ট কৰিব লাগিলে সুবিধাবিলাক দিব লাগিব। সেইকাৰণে মচলপুৰত আমি অকল লাইব্ৰেৰীয়ে নহয়, ইয়াত লং টেনিছ কৰ্ট এটা কৰাৰ কাৰণে চিন্তা কৰিছে। আজি ইয়াত মানে এটা টেবুল টেনিছ কৰ্টৰ কাৰণে চিন্তা কৰিছে, পাৰ্ক এখন সজোৱাৰ কাৰণে চিন্তা কৰিছে আৰু ইয়াত ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই নিজে মচলপুৰ টাউনখন দায়িত্ব লৈ পেলাই ইয়াৰ সৌন্দৰ্যটো বঢ়োৱাৰ কাৰণে আমাৰ BTCৰ EM হিচাপে তেখেতে কাম কৰি আছে। গতিকে অহা 1 বছৰ 1.5 বছৰ 2 বছৰৰ ভিতৰত মই ভাবিছোঁ, মই আশা কৰিছোঁ গোটেই মচলপুৰ টাউনখনৰ ৰূপ সলনি হৈ যাব আৰু ইয়াত সকলো জাতি জনগোষ্ঠী একেলগে মিলি আমি এই টাউনখনত আমি সকলো এটা ইকনমিক হাব হিচাপে, নলেজ হাব হিচাপে এইটো লৈ পেলাই আগবাঢ়ি যাব পাৰিম। जोबोद मोनसे जारिमिनारि हाबाफारि। बे हाबाफारियाव जोंनि मानगोनां BTRनि चिफ प्रमद बर' बिथांनि आखाइजों बे डिस्ट्रिक्ट लाइब्रेरीखौ बेखेवनाय जादों आरो बेजों लोगोसेनो मोनसे गोसोखांथावना जारिमिन दिनै सोरजिनो हादों जे दिनै मसलपुर ओनसोलनि जिथु मोनसे डिस्ट्रिक्ट लाइब्रेरी, बे डिस्ट्रिक्ट लाइब्रेरीनि नामखौ जोंनि बर'निनो सासे मुंदांखा रामदास बसुमतारी बिथांनि मुङाव दोननाय जादों। गतिके बियो नैबे ओनसोलनि थाखायल' नङा, सारा जोंनि बर' माहारिनि थाखायनो मोनसे गोसोखांथावना मोनसे जारिमिन आरो आसा खालामदों जे मसलपुर ओनसोलनि रायजो राजाफोरा नैबे लाइब्रेरीनि गेजेरजों गोबां मोनसे सोलोंथाइनि बारहावा बारगोन होननानै आसा खालामदों आरो जों सानो जे लाइब्रेरीफोरा मोनसे गियाननि मोनसे बाख्रि आरो बे गियाननि बाख्रियाव जाहाथे बयबो ओनसोलनि रायजो राजाफ्रा फैनानै गियान लानो हायो आरो जोङो जोंनि ओनसोलनि गथ' गथाय स्टुडेन्टफोरखौ एनकारेज खालामनो नैबे लाइब्रेरीयाव गोबां आप टु डेट लेखा, गोबां इन्टारभिउ होनायनि लेखा जों बाहाय दोननायनि बेबस्था खालामगोन आरो आसा खालामदों जे फैबाय थानाय समाव जोङो BTRआ बेनिख्रुइ साबसिन हामसिन जोङो मोनसे बेबस्था खालामनो हागोन। जोङो लाइब्रेरी खालामनायनि मोनसे बेबस्था खालामगासिनो दङ BTRनिफ्राय आरो फैबाय थानाय समाव रायजो राजाफोरा, स्टुडेन्टफोरा जाहाथे बिनिफ्राय मोनसे मोजां फिथाइ मोननो हायो, जों बिनि मोनसे भिजन डकुमेन्ट बानायगासिनो दङ आरो बिनि थाखाय जोङो फैबाय थानाय समाव
जोंनि बिटिआर सरकारा प्रमद बर'नि दैदेननायाव गोबां खामानि मावनांगौ होननानै जोंहा मोनसे थांखि दङ आरो बेखायनो जों बुंनो सानो नोंथांमोननि चेनेलनि गेजेरजों फैबाय थानाय समाव जाहाथे रायजो राजाफोरा जोंखौ हेफाजाब आरो मदद होयो आं बेखौ दिनै बयनियावबो खावलायनाय थाबाय।